গুড মৰ্ণিং সৰ্বানন্দ বন্ধুসকল। চাৰিদিনীয়া ভ্ৰমণৰ অন্তত আজি মই উপস্থিত আছোঁ আমাৰ সপোনৰ ঘৰখন। আৰু ক'ত আছোঁ বৰ্তমান সেইটো সকলোৱে ক'ব নালাগে, সকলোৱে পৰিচিত। যি নহওক আহি পেলাই বহুত ভাল লাগিছে বেছি, আৰু দৰ্শনো কৰিলোঁ, পূজাও কৰিলোঁ। সকলোৰে মংগল হওক কামনা কৰিলোঁ। আহি বহুত ভাল লাগিছে। আৰু তাতো এটা কথা, আমাৰ যিটো অসমীয়া সংস্কৃতি সেইটো মই পৰিধান কৰিছোঁ এইখন আপুনি চালোঁ। তো যেতিয়া এখন বেলেগ ষ্টেটৰ পৰা সেই বেলেগ ষ্টেটত নিজৰ অসমীয়া সাজযোৰ পৰিধান কৰোঁ, তাতোকৈ নিজৰ মানে আনটো বেলেগ কথা কি হ'ব পাৰে। গতিকে চব পূজা পাতল হ'ল। এতিয়া মন্দিৰৰ যিখিনি চাৰিওফালে দেখাব লগা আছে সেইখিনি মই দেখুৱাম। আৰু ঠিক আছে বাৰু, আহক চাই লওক কি আছে পিছফালে। এইটো মন্দিৰৰ আপোনাৰ লেফ্ট ছাইড হয়। ইয়াতে বাবাবিলাকে পঢ়ি পেলাই নিজৰ মন্ত্ৰবিলাক পঢ়ি থাকে ইয়াতে। এইটো আপোনাৰ অলপ ভিউ দেখাইছোঁ। জয় ভোলে, জয় ভোলে। এইটো হৈছে মন্দিৰৰ বেক ছাইড, আৰু এইটোত ডাঙৰ শিল এটা আছে। ইয়াত কি ৰহস্য আছে মই এতিয়া গম পোৱা নাই, আগত গৈ চাব লাগিব কি ৰহস্য আছে। গতিকে আহকচোন বাৰু চাই লওক। এইটো সম্পূৰ্ণপূৰে বেক ছাইড হয় মন্দিৰৰ। বেক ছাইডে গৈ আছোঁ বাৰু। এইটো মন্দিৰ সম্পূৰ্ণ বেক ছাইড। ইয়াত ৰঙা কাপোৰ এখন আছে, ইয়াতে সকলোৱে বান্ধে। তো কাপোৰখন ইয়াতে বান্ধিব লাগিব। এই যে শিলটো দেখিছে, এই শিলটো শুনিবলৈ পোৱা মতে 2013 চনত এটা ডাঙৰ মানে সকলোৱে আহিছিলে বানপানী। ওপৰৰ পৰা শিলটো ঘূৰি পেলাই এইখিনি কিবাকৈ বজি গ'ল, গৈ পেলাই বানপানী হৈছিলে। কিন্তু বানপানীৰ সময়ত চব লেফ্ট ৰাইট চাইডে চব পানীবোৰ এয়া হৈ গৈছিলে। তাত যিমান বিল্ডিং ঘৰ আছে চব ভাঙি গৈছিলে। কিন্তু এই শিলটোৱে মন্দিৰটো বচাইছে, কিন্তু মন্দিৰটো একো হোৱা নাই। গতিকে এই শিলটো এইটোৱে মহত্বপূৰ্ণ। তো এইবোৰ যে দেখিছে, ইয়াতে মানে আহিলে কয় যে শিলৰ ওপৰত যেনেকৈ আমি সৰুতে চেভেণ্টিজ খেলিছিলোঁ, মানে শিলৰ ওপৰত মানে শিল থ'ব লাগে। গতিকে মই সেইটো কৰোঁ বাৰু। इधर का खड़े हो, इस साइड में, इस नहीं इधर का मोड़ो, इधर थोड़ा इधर आओ, हाथ जोड़ो, ऐसे रखना। मेरे तो देखो मैं रुका था, रुके रहना भी। তো শিৱলিংগ বনালোঁ। শিৱলিংগ বনাই পেলাই এতিয়া অকণমান ভিৰটো দেখাই দিছোঁ পিছফালৰ পৰা। পুৰা ডাৱৰে পুৰা আৱৰি ধৰিছে। এইখিনি জেগাত এখন ধুনীয়া পৰ্বত আছিলে দেই। ডাৱৰ নাথাকিলে ধুনীয়াকৈ এইখিনি মানে দেখিব পাৰিলে হয়, কিন্তু ডাৱৰ তাৰমানে বহুত পুৰা আৱৰি আছে। যিহেতু অসমৰ পৰা আহিছোঁ, তো তেতিয়াহ'লে কিবা এটা চিন কৰি যাওঁ ইয়াতে গাঁঠি পেলাই আমাৰ অসমৰ সম্পদখন। তো গামোচাখন বান্ধিলোঁ, আশা কৰোঁ যাতে ভালে ভালে থাকক অসমৰ সম্পদ হিচাপে। এতিয়া আমি আগফালে যাওঁ। प्रिंट तो सैंपल है क्या? তো এতিয়া মন্দিৰৰ পৰা যাব ওলালোঁ। চববিলাক ক্লিয়াৰ হ'ল।
গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদি কিবা দেখুৱাব পৰা নাই সেইটো সকলোৱে ক্ষমা কৰি দিয়ে। আৰু সকলোকে কেদাৰনাথৰ ফালৰ পৰা আমাৰ অসমলৈকে সকলোকে জয় অসম।